জেপি নিউজলৈ আন্তৰিক শুভেচ্ছা আৰু কৃতজ্ঞতা জনাইছোঁ এই ৰাসৰ বাৰ্তা দিয়াৰ বাবে আৰু লগতে 39তম মধ্যমপুৰ সাৰ্বজনীন ৰাস মহোৎসৱৰ তৰফৰ পৰাও সমগ্ৰ অসমবাসীলৈ ৰাসৰ শুভেচ্ছা আৰু কৃতজ্ঞতা জনাইছোঁ। এইবাৰ মধ্যমপুৰ ৰাস মহোৎসৱ বিপুলভাৱে ৰাইজৰ সঁহাৰিত পূৰ্ণ প্ৰস্তুতি চলি আছে। বৰ্ণাঢ্য কাৰ্যসূচীৰে অহা 6 নৱেম্বৰৰ পৰা 10 নৱেম্বৰলৈ 5 দিনীয়া কাৰ্যসূচী লোৱা হৈছে আৰু এই কাৰ্যসূচী সম্পূৰ্ণ বৰ্ণাঢ্য কাৰ্যসূচীৰ ৰূপত আৰু বিভিন্ন সাংস্কৃতিক সাহিত্য বৌদ্ধিক ধাৰ্মিক সকলো দিশ সামৰি এইবাৰৰ ৰাসক সম্পূৰ্ণ সজাই তোলাই লোৱা হৈছে। আমি আশা ৰাখিছোঁ সমূহ ৰাইজৰ সহায় সহযোগিতা আৰু সঁহাৰি নিশ্চয় এইবাৰ ৰাসতো আমি পাম আৰু ভগৱানৰ সম্পূৰ্ণ আশীষত এই ৰাস সাফল্যমণ্ডিত নিশ্চয় হ'ব। বতৰেও নিশ্চয় কোনো বিঘিনি নজনাবাও তাৰ বাবেই আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু আশা ৰাখিছোঁ সকলো ৰাইজে এই ৰাসলৈ আগমন হওক, সকলোৱে উপভোগ কৰক আৰু এই ৰাসৰ যোগেদি আমাৰ এই অঞ্চলটিক এক সকলো জাতি ধৰ্ম ঐক্যতাৰে এটা বাতাবৰণেৰে আমি যাতে এই অঞ্চলটিত বসবাস কৰিব পাৰোঁ, ইও এটা মহামিলনৰ এটা তীৰ্থত পৰিণত হওক তাৰে আমি কামনা কৰিছোঁ। তেখেতলোকৰ জেপি নিউজক আমাৰ ৰাস পৰিচালনা সমিতিৰ উপদেষ্টা হিচাপে অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে আজি আমি অহা 6 নৱেম্বৰ তাৰিখৰ পৰা ইতিমধ্যে ৰাসখন খুব উলহ মালহেৰে উদযাপন কৰিবলৈ লৈছোঁ আৰু এই ৰাসখন পৰিচালনা কৰিবৰ কাৰণে আমি ইতিমধ্যে যোৱা কেইটামান দিনৰ আগতে এখন সুন্দৰ শিক্ষিত আৰু খুব জনা শুনা ব্যক্তিক আমি এখন সুন্দৰ ৰাস পৰিচালনা সমিতি গঠন কৰি দিছোঁ আৰু মই দেখা পাইছোঁ যে এই অঞ্চলত তেখেতলোকে সুন্দৰভাৱে আমাৰ বিভাগীয় যিখিনি কৰ্মকৰ্তা আছে বা দপ্তৰৰ বিভাগ আছে তেখেতলোকে সুন্দৰভাৱে পৰিচালনা কৰি আহি আছে। ইতিমধ্যে তেখেতলোকে কাৰ্যসূচী দফা আগবঢ়াই লৈ গৈছে। আমি যাতে এই সীমান্ত এলেকাত আমাৰ ABC চেক্টৰ এলেকাত এই বিমানমান এলেকাত যাতে আমি এই অঞ্চলটোত সকলোৱে এক এনাজোৰেৰে বান্ধ খাই অসমখনৰ জনগণৰ মাজত বা এই অঞ্চলত সকলোৱে আগবঢ়াই নি আমি অঞ্চলটোক বিভিন্ন সময়ত যাতে অঞ্চলটোৰ বা এইখিনি অসম তথা ভাৰতবৰ্ষৰ মানুহক আমি অৱগত কৰিব পাৰোঁ এই যোগেদি তেখেতলোকক অনুৰোধ জনাই আমি তেখেতলোকৰ ইয়াত অহাৰ শুভকামনা যাচিলোঁ। ধন্যবাদ। ধন্যবাদ। আমাৰ জেপি নিউজ আজি আমাৰ মাজত আহি আমাৰ যি 39তম ৰাস উদযাপন ফালৰ পৰা আমাৰ কিছু কথা আমাক এই অনুষ্ঠানটোৰ আগভাগ ল'ব আপুনি আহিছে। আমি উদযাপন সমিতিৰ ফালৰ পৰা আপোনাকো ধন্যবাদ দিছোঁ আৰু গোটেই আমাৰ অসমবাসীক আমাৰ এই 39তম ৰাস উদযাপন সমিতিৰ ফালৰ পৰা মই সভাপতি হিচাপে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি সকলোকে আগন্তুক আহি থকা এই আমাৰ ৰাস উৎসৱত আহি থকা 6, 7, 8, 9 আৰু 10 এই 5 দিনীয়া কাৰ্যসূচীটোত যাতে সকলোৱে আহি আমাক সহযোগিতা দি আমাৰ অনুষ্ঠানটো চাব বুলি আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগত কৃষ্ণ 39তম ৰাস মহোৎসৱৰ উদযাপন সমিতিৰ যোগেদি আমি জেপি নিউজ চেনেলক আমি ধন্যবাদ জ্ঞাপন কৰি আমাৰ আজি এই উদযাপন কাৰ্যসূচী তেখেত আপোনাৰভাৱে প্ৰচাৰ কৰাৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰি 39তম ৰাস মহোৎসৱতে আমি উলহ মালহেৰে উদযাপন কৰা আমাৰ চিন্তা চৰ্চা হৈছে আৰু সেই মৰ্মে আমি এই চেনেল যোগেদি অসমৰ বিভিন্ন চুকে কোণে থকা ভকত বৈষ্ণৱসকলক আমি এই চেনেল যোগেদি আমি আমন্ত্ৰণ কৰিব বিচাৰিছোঁ আৰু যাতে আমাৰ 19 কাতিৰ পৰা 23 কাতিলৈকে আমাৰ উলহ মালহেৰে উদযাপন কৰা হ'ব। গতিকে সেয়েহে আমি আমাৰ ভকত বৈষ্ণৱৰ লগতে সমূহ দৰ্শকসকলক তথা শ্ৰদ্ধা ৰাইজসকলক এই উদযাপন কৰা ৰাসলীলাৰ কাৰ্যসূচীটো আপোনালোকক অংশগ্ৰহণ কৰিবৰ কাৰণে আমি ভকত সমিতিৰ ফালৰ পৰা আমি অনুৰোধ জনাইছোঁ।